পাই গ'লোহি এতিয়া। এতিয়া পানী তুলিব, পানী তোলা বলক। এইপিনে দৰা আৰু সখী বহি আছে। এতিয়া গা ধুৱাব, গা ধুৱাবলৈ কাপোৰ সলাই বহাই থৈছে। এয়া আহিছে এতিয়া দৰা গা ধুৱাবলৈ, দৰা আৰু সখী। বলক গা ধোৱা, অকণমান ফূৰ্তি কৰোঁ। এইপিনে মাকে ঘূৰাই আছে বেৰিখনৰ কাষেৰে, আৰু ফূৰ্তি বহুত আছে, আপোনালোকে চাওক।
ব'লক। ইয়ালে হেৰি নানে নি এই বোকা চোকাবোৰ নানে নি বোকা লৈ লৈছে এইখিনি সোনকালে গুনাইছে গেলা গিলা বৰ ধুনীয়া পানী ঢালিলে দেই অকণমান এতিয়া পানী তুলি হৈ গ'ল গা ধুৱাই হ'ল এতিয়া গৈ থাকোঁ আৰু ভেটিব আগত চাই যাব এতিয়া বিয়া ঘৰলৈ আহিলোঁ বিয়া ঘৰ এয়া আহি আছে কটীয়া বনগুটি এতিয়া আছোঁ বিয়া ঘৰত তাৰপিছত এতিয়া কইনা পানী তুলিবলৈ যাব আৰু দেখাম সকলোবোৰ ব'লক এইপিনে কইনা পানী তুলি আহিলে
এইপিনে কইনা গা ধুৱাই হ'ল আৰু নিয়ম পাতি কৰি ভিতৰলৈ নিব। চব হোৱাৰ পাছত এতিয়া দুটামানে বেৰ ভাগি আছে। ভাগি হ'লেই কিন্তু খালি মাটিৰ তলত দক্ষিণা বিচাৰোঁতে বহুত টাইম লাগিল আৰু সিহঁতি বিচাৰি আছে পাব। এনেকৈ বিয়াখন ধুমধামেৰে গ'ল আৰু এতিয়া বিয়া ভাগিল আৰু আমিও শুওঁ। ব'লক মই শুই থাকোঁ, আপোনালোকেও ভিডিঅ'টো স্কিপ কৰি দিয়ক।